So hey guys, welcome to my YouTube channel Trader Levesan. তো আজি অলপ মই আপোনালোকক ব্যতিক্ৰমত দেখা পাইছে কিয়নো মই বৰ্তমান গৈ আছো আমাৰ পাথাৰত আৰু আজি পাথাৰত কি চলি আছে মই আপোনালোকক দেখাই আছো A to Z তো চাই থাকক আৰু ৰাস্তা চাওক গাইস এয়া আমি পিলপিলিতে গৈ আছো ৰাস্তা এই ৰাস্তাটো মই দুদিন আগতে দেখাইছিলো পানী আছিল তো ইফালে বেয়া হিচাপত ধান আছিল সব কাটা হৈ গৈছে বোকা আছিল আৰু সেইদিনাখন মই ভিডিঅ'ত আপোনালোকক দেখাইছো সব পানী হৈ গৈছিল দুটা সাইডে পানী আছিল তো আজি হেবিলাক পানী শুকাইছে শুকাৰ কাৰণে আমি ধানবোৰ কাটি কিনে এতিয়া ধান আমি মাৰান মাৰি আছো আৰু মাৰান মাৰা জায়গাত মই এতিয়া গৈ আছো আপোনালোকক দেখাই আছো আৰু এইবোৰ কিমান ধুলা উঠিছে বোকা ওলাইছে এইবিলাক সব গাইস ধান মাৰান মাৰা হৈ আছে কিমান বোকা ওলাই আছে তো দেখা পাইছে আপোনালোকে তো মই গাড়ী দি গৈ আছো কাৰণ আপোনালোকক ভালকৈ দেখাব পৰা নাই মই এতিয়া নামি কিনে আপোনালোকক A to Z দেখাই আছো তো গাইস চাওক না কি ধুলা ওলাই আছে বোকা তো গাইস আপোনালোকে দেখা পাইছে কিমান কষ্ট হয় খেতিয়কৰ জীৱন সো চাওক আমাৰ দুটাই কিমান কষ্ট কৰি আছে আৰু মা কিমান কষ্ট কৰি আছে সো হাজাৰ কষ্ট কৰিব হাক দিলো কষ্ট কৰিব নেৰে কাৰণ সৰু পৰাই খেতি কৰি আহিছে আৰু খেতি কৰিয়ে থাকে সো চাওক এইবোৰ বোকাত ডুবিছিল আৰু ডুবাৰ পাছত এইবিলাক কি অৱস্থা হৈছিল আৰু বোকা ওলাই আছে নেকে ধান মাৰা হৈ আছে আপোনালোকে দেখা পাইছে তো চাওক গাইস আৰু এয়া পাথাৰৰ দৃশ্য মই বৰ্তমান আছে মিনময় কেনে ধুলা কেনে হেন হৈছে নদীত ধুলা সব এইবিলাক খালৰ নদীৰ এইবিলাক ধুলা আপোনালোকে দেখা পাইছে তো চাওক গাইস আৰু ৰ'দটো চাওক কিমান ৰ'দ সূৰ্য বহুত ৰ'দ দি আছে তো দেখা পাইছে আপোনালোকে তো এইফালে গাড়ী আছে দাদাই তাতে থিয়া দি আছে চাই আছে সি নামি অহা নাই কাৰণ সি এইবিলাক ভাল নাপায় বোলে ধুলা বহুত কাৰণে তো এয়া আৰু কষ্টকৰ জীৱন চাওক গাইস ধানবিলাক বা কেনেকুৱা হৈছে নাজানো আৰু একদম বোকাময় হৈ গৈছে চাগে তো গাইস চাওক গোটেই জায়গাবিলাক কেনেকুৱা হৈ গৈছে ওপৰলৈ এইবিলাক যায় আৰু খেৰবিলাকতো নষ্ট হৈছে আগতে এইবিলাক খেৰ বোকা নহ'লে খেৰবিলাক ভালকৈ ইয়াতে থাকিছিলে আৰু গাইস মোৰ গাজলে আহিছে এতিয়া বাটা এইফালে আহিছে গোটেই এইফালে আহিছে তো খেৰবিলাক আগতে এনেকৈ খাব পাৰিছিলে গৰুৰ মানে খাদ্য হৈছিলে কিন্তু এইবাৰ গোটেই বোকাময় হৈ গৈছে তো দেখা পাইছে আপোনালোকে চাৰিওফালে ধুলাই একদম পুৰা আৱৰি ধৰিছে চাওক গাইস গাইস দেখা পাইছে আমাৰ মাই কিমান কষ্ট কৰি আছে ধান ভৰাই দি আছে ধান ভৰা ধৰি আছে ধান ভৰাব দি আছে আৰু এইফালে দি এনেকৈ ধান তাত দিব লাগে দেখা পাইছে ধান তাত দিয়াৰ পিছত এইফালে ধান ওলাই দেখাই আছো আপোনালোকক মই ধান ওলাই এইফালে দি আৰু খেৰটো ওলাই এইফালে দি কেনে কষ্ট কেনে খেতি কৰা কি কবি ক কষ্ট কৰাৰ খেতি কি আৰু এনেকৈ কৰিবই লাগিব খেতি কৰা মানুহ কষ্ট ভাগাত ধৰা নাই কৃষকে খেতি কৰিলেহে নৰ্মেল মানুহবিলাকে খাব যদি কৃষকে খেতিয়ে নকৰে কষ্টৰ সৈতে তেনেহ'লে দেশত মানুহে খাব কি মানে এনেকৈ গাড়ীত বহি থাকিলেও তই নহ'ব তাতে নামিব লাগিব দেউতাৰ নিচিনা টাকা বেছি হ'ব চাউলৰ দাম 30 টকাৰ পৰা 60 টকা হ'ব এখানতো পাকিস্তান নহয় না হিন্দুস্তান গাইস ইয়াৰ লেকচাৰবিলাক বাদ দিয়ক কিন্তু সি মানে তাতে যাব নোৱাৰে সি গাড়ীত বহি মানে ছায়াত বহি এনেকৈ খাই থাকিব ঠাণ্ডা আৰু দেউতাৰ কাৰণে কষ্ট কৰিব পাৰিব আৰু মাক তাতে কষ্ট কৰিব পাৰিব আৰু মোকতো জানে মই সময় নাপাওঁ তো বৰ্তমান ভাত খোৱা টাইমত আহিছোঁ ঘৰত কাহাৰ লগে লগে ঠাণ্ডাটো লৈ আহিছোঁ দেউতাক সেইকাৰণে ডাঙৰটো অসুবিধা হ'ব বন্ধু 250 টকা কামলা লৈছে 250 টকা
তাই পানীৰ কাৰণে কষ্ট হৈছে ধানৰ এই যে মাটি কৰি দিছে পলস কৰি দিছে সেইকাৰণে অলপ কষ্ট নহ'লে একো কষ্ট নাই মেচিনেদি মাৰিব মেচিনেদি কাটিব একোৱেই নাই কিন্তু কথা হৈছে পানী আহি ফট কৰি পানী সেইটো মানুহৰ কষ্ট হৈ গৈছে সেয়াই আৰু খেতি কৰা মানে খেতি কৰিবই লাগিব তো গাইজ দেখা হৈছে আপোনালোকে পানী খপাতকৈ আহি গৈছে সেইকাৰণে এনেকুৱা হৈছে অৱস্থা ধুলাই ধুলাই একদম চাওক অদ্ভুত আৰু আমাৰ কালৈ পাছে পাছে যাই আছে আমাৰ দেউতাৰ কিয় সহায় কৰিব যাই আছে চাওক গাইজ দেখা পাইছে কালুক তাতে গৈছে আমি মানুহ যাব পৰা নাই সি গৈছে তাতে বেটাই চাওকচোন চাওক ইয়াৰ চাবা গৈছে ডিৰেকশ্যন দিবা গৈছে কালৈ চাওক কালৈ ডিৰেকশ্যন দিবা গৈছে তাতে কালো গাইছ এয়া মায়ে আহিছে ঠাণ্ডা খাবৰ কাৰণে মাক মাতছোঁ ইমান ৰ'দত বাপৰে বাপ কেনেকৈ আছে আমাৰ মাক আহিবা আগ দিলোঁ মায়ে আহে দেখা পাইছে গাইছ মাকে অলপ কিবা সুধি ৰ'ব কেনে লাগছে কাম কৰি তাতে কেনেহেন পাথাৰত ৰ'দত যাই কেনে লাগছে ৰ'দত লাগি ভালে লাগছে বেয়া লগা নাই কি ভাল কষ্ট কৰিব লাগিব নিজৰ ধানৰ খেতি গতিকে ৰ'দ দিলেও বেয়া লগা নাই ভালে লাগছে নিজৰ কামত কষ্ট কৰিলেও ভাল লাগে তো গাইছ আপোনালোকে দেখা পাইছে মই বৰ্তমান পাথাৰত আছোঁ আৰু পাথাৰত কেনেকুৱা অৱস্থা হৈছে আপোনালোক দেখাইছে সম্পূৰ্ণ ঢিলা ঢিলা হৈ গৈছে কাৰণ বোকা একদম মানে কি ভিজি গৈছিলে আৰু সেই বোকাত ভিজা ভিডিঅ' মই আপোনালোকক দেখাইছোঁ আপোনালোক হয়তো কিছুমানে ভাবে এনেই বেলেগ কাৰণ হৈছে কিন্তু মই নাই ইয়াৰে আগতে এটা ভিডিঅ' থৈছোঁ আৰু ভিডিঅ'টো মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দি থৈ দিম আৰু সেই লিংকত যাই আপোনালোকে চাব পাৰিব কিমানখিনি পানী হৈছে ধান আপোনাৰ গোটেইখিনি নেদেখা হৈ গৈছিলে আৰু সেই নেদেখা হোৱাৰ পৰা এতিয়া পানী শুকাইছে শুকোৱাৰ ফলত এতিয়া ধানবোৰ আমি কাটিছোঁ আৰু কাটি উঠি এতিয়া ধানৰ মাৰণ মাৰি আছোঁ আৰু এই ধান মাৰণ মাৰাৰ ভিডিঅ' আপোনালোকৰ দৃশ্য মই দেখাই আছোঁ তো বহুত কষ্টকৰ ভিডিঅ' হয় বহুত কষ্ট মানে খেতি কৰিলে আপোনালোকে গম পাইছে কিমান খেতি হয় তো মানুহ খেতিয়ক ৰেচপেক্ট নকৰে তো খেতিয়কক অলপ ৰেচপেক্ট কৰিব লাগে তো আমাৰ খেতি কৰে সেইটো কাৰণে কাৰণ বহুত বেলেগবিলাক খেতিয়কে বহুত কষ্ট কৰি কিনে সেই হ'ব খাদ্য আমি খাব পাৰোঁ ভাবিছে আৰু গাইছে কালুক চাওক কালুৰ ভাগাত ধৰিছে কালু ভাগাত আছে তোৰ কাম কৰি কালু নয়ন কেনে লাগছে ৰ'দ কেনে ৰ'দটো হ'বই কেনে কষ্ট হৈছে নেকি আমাৰ কষ্ট হয় নেকি কষ্ট নহয় ধৰা কালু কালু কেনেকুৱা ভাগৰ লাগিছে নাই দে নাও ন একো ফুটাই ন ফুটাইতে ধান বকৰ হ'ব